চলিহঁত মনে মনে থাক ভগলা মাষ্টৰ আহিছি এই কৌতলি চলি কি থিয়া দি আছা বৌ গণ্ডাৰ খাখৰি চলি ভালকে কথা কওঁ জকে কথা নকবি এনেও বহিম চাধা চাধা আছে নেকি হাও হেই সাধা আছে শুন নাই কিবা কৰিব লাগব দে তুহ কবাৰ কিবা মাথা মাৰি থাকা কি আজি ইমান সোনকালকে আহি বহি আছা দে ব ছাৰ প্ৰেজেণ্টটো সোনকালকে কৰি লওক মোৰ কাম আছে মই যাব লাগে তোৰনো ইমান ডাঙৰ কামডাল কিয় ল'লে আজি হা কি তোৰ হাগা লাগছি না কি আজি নহয় ছাৰ মায়ে আজি পায়স বনাইছি কি কয় পায়স বনাইছি যা মোলৈও অলপ লৈ আহিবি এই ৰ সাধা আছে শুন নাই নহয় কিবা অলপ কৰবি যা 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 অলপ পায়স আমাক লগনো লৈ আহিবি আনবিয়ে তো তেল গল্লা তই ইয়াৰ কাণৰ কাষত কি গ'লে ফুচুংকে হা নাই একো নাই ছাৰ এই মানে কি অলপ পায়স আনবা দিছোঁ বেছিকৈ আমাৰ কাৰণে যা যা সোনকালকে যা পায়স লৈ আহিবি ময়ো ঘৰত ভাত ৰান্ধবা লগা আছে যা সিটো গেলে এতিয়া তুহুন্দৈ আছা তোক দুটাক মই প্ৰশ্ন দুটা সুধিম হ'ব দিয়ক তে ছাৰ সোধক ঐ মই উত্তৰটো নাজানিলি মোক কবি ইংগিত দি হ'লিও দেচোন বগা তই এটা মোৰ প্ৰশ্নৰ উত্তৰ দি গৰু এটাই যদি পূব মোৱাকে ঘাঁহ খাই থাকে লেঙুৰডাল কোন মোৱাকে থাকব ছাৰ মই জানো মই কম নেকি ছাৰ ৰ তই টেবাতকে নামাতবি মই যাক সুধছো সিহে উত্তৰ দিব তই বহি থাক ছাৰ পশ্চিম মোৱাকে থাকব মই জানো ততটো নহল দে তয়ে কচোন জানা যদি ছাৰ যদি পূব মোৱাকে ঘাঁহ খাই থাকে গৰুটো লেঙুৰডাল তল মোৱাকে থাকব যদি মেঙুৰডালেদি মাখি কোবে নাথকে তই বাহিৰা কথা কব জানাই ৰ তোক মই বাহিৰা প্ৰশ্ন এটা সুধো ক'ব পাৰিবি না পাৰিম ছাৰ পাৰিম তেল কৰিলে আৰু নাজনা কথা আছে না দে তোক এটা মই প্ৰশ্ন সুধো এখন ঢালত যদি 10টা মাছ থাকে তাৰে এটা মাছ মৰি যায় কেইটা মাছ থাকব ছাৰ যেইটা থাকে থাকব থালিখনত মই বহুদিন মাছ খাবা বনাই মই কিন্তু গোটেইকেইটাই খাই থওঁ মাছ তেল কইলা 10টাই থাকব মাছটো মৰব কততো নাযায় তোৰ আৰু শকটোৱে মৰি নাহে ই বগাহে শুদ্ধ উত্তৰটো দিছে ছাৰ খকৰ কথা উইলৰ কাৰণে এটা কথা মনত পৰছে কিয়ে ছাৰ পায়সটোহে আহি বনাইছে ছাৰ তাকেতো বহুত দেৰি কৰলাক ছাৰ আহি পাইছোঁ এই লগ মাই দি পঠাইছে দে দি গৰমে গৰমে খাই লওঁ দি যা হ'ব যা চাই থাকব নাংগে ভেল্টা ভেল্টিকে ঘৰত দেখোন খায়ে আহিছা যা পেঞ্চিত বই নি এই শুনখিনি দি চাদা হও পায়স পিছত খাম দে আমাক দকা লগন দেখোন পায়সে নানলিয়ে তই খাবি দে ঘৰত খাবি দে তোৰ দৰে লুঙে থমতো ছাৰ পায়সনা চৰাটো দিয়ক কিমান চেলকে বঢ়িয়া হৈ খুলি বাটা শুনখিনি আনছা যদি দি ই খাই থাকোঁতে আমি মাৰি ল'ম দেই চাদাখিনি টি ৰহে মনে মনে কৈ চাৰে শুনব য'তে খাম দে ৰাস্তাত চৈৰাটো লৈ যা পায়সখানি বৰ সোৱাদ হৈছিলে কিন্তু চৈৰাটোৰে কিহৰ কালাৰ লাগছি ছাৰ দাউৰা দাউৰকে মাহন বাচন ধুবা গৈছিল মই এই মুঠপানে চৈৰাটোতে লৈ আহিলোঁ দিয়ক দাউৰা দৌৰে দেৰি হ'ব বুলি চালা কুকুৰ তই মায়ে মোটা চৈৰাতহে পায়স আনবা পাৰলি ৰ তোক আজি এই স্কুল যদি পলো নহ'লে ভগলা মাষ্টৰে বম মাৰি দিব পলো